সন্তানৰ সাফল্য আশা কৰিলে তেওঁক মাছ খোৱাৰ পৰিৱৰ্তে মাছ ধৰিবলৈ শিকাওক। মাও ছে তুং চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা। য'ত পৰিশ্ৰম নাই তাত সফলতাও নাই। উইলিয়াম লেবলেট। অসত্যৰ পথত সফল হোৱাতকৈ সত্যৰ পথত ব্যৰ্থ হোৱাই ভাল। হাৰমান মেলভি, আমেৰিকান লেখক ও কবি। সফল মানুহৰ লগত অসফল মানুহৰ প্ৰধান পাৰ্থক্য হ'ল সঁচা অৰ্থত সফল হোৱাৰ ইচ্ছা। ভিন্স লম্বাৰ্ডি, আমেৰিকান ফুটবল খেলুৱৈ। ব্যৱসায় জগতত তেওঁলোকে আটাইতকৈ বেছি সফল যিসকলে তেওঁলোকৰ আটাইতকৈ ভাল লগা কামটো কৰিছে। ৱাৰেন বাফেট, আমেৰিকান বিলিয়নিয়াৰ বিনিয়োগকাৰী। আপুনি যিমানে শিকিব সিমানে উপাৰ্জন কৰিব। ৱাৰেন বাফেট, আমেৰিকান বিলিয়নিয়াৰ বিনিয়োগকাৰী। সাফল্যৰ উচ্চতম শৃংগত যদি আৰোহণ কৰিব বিচাৰিছা, তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা। চাইৰাছ। মানুহৰ জন্ম হয় সফল হ'বলৈ, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথম সোপান। হেনৰী ডেভিড থৰো, দাৰ্শনিক। অনুগ্ৰহ কৰি ভিডিঅ'টি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।